নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ কথা ক'বলৈ ওলাইছোঁ। মুকেশ আম্বানী অকল ভাৰতৰে আটাইতকৈ ধনী ব্যক্তি তেনে নহয়, বিশ্বৰ 10জন ধনী ব্যক্তিৰ তালিকাতো মুকেশ আম্বানীৰ নাম সন্নিৱিষ্ট আছে। বৰ্তমান মুকেশ আম্বানীৰ 81 বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যৰ 5,90,000 কোটি টকাৰো অধিক সম্পত্তি আছে। মুকেশ আম্বানীয়ে বাস কৰা অট্টালিকাটোৰ মূল্য হৈছে আনুমানিক 15,000 কোটি টকা। ইমান ধনী মানুহ এজনৰ নিৰাপত্তা ব্যৱস্থাটো বাৰু কেনেধৰণৰ হ'ব পাৰে? বলকচোন মুকেশ আম্বানীৰ নিৰাপত্তাৰ দিশটো চাওক। মুকেশ আম্বানীক জেড প্লাছ ছিকিউৰিটি দিছে ভাৰত চৰকাৰে। সমগ্ৰ ভাৰতবৰ্ষতে মাত্ৰ 17গৰাকী ব্যক্তিৰ জেড প্লাছ ছিকিউৰিটি আছে। তাৰ ভিতৰত মুকেশ আম্বানীও এজন। মুকেশ আম্বানীৰ ছিকিউৰিটিৰ বাবে 55গৰাকী উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত নিৰাপত্তাৰক্ষী আছে। তাৰ ভিতৰত 10জন NSG কামাণ্ডো আছে। তদুপৰি এই আটাইবোৰ নিৰাপত্তাৰক্ষী মাৰ্চিয়েল আৰ্ট প্ৰশিক্ষণপ্ৰাপ্ত। ভাৰত চৰকাৰে মুকেশ আম্বানীক 2013 চনত জেড ছিকিউৰিটি দিছিল। তাৰ পৰৱৰ্তী সময়ত জেড প্লাছ ছিকিউৰিটি দিয়ে। যেতিয়া মুকেশ আম্বানী বাসগৃহত থাকে তেতিয়া নিৰাপত্তাৰক্ষীয়ে অট্টালিকাটো কটকটীয়া নিৰাপত্তা বেষ্টনীত ৰাখে। মুকেশ আম্বানী যেতিয়া অন্য ৰাজ্যলৈ যায় তেতিয়া নিৰাপত্তাৰক্ষীসকলো মুকেশ আম্বানীৰ সৈতে যায়। লগতে মুকেশ আম্বানীৰ আন কিছুমান নিৰাপত্তাৰ দিশ সেই ৰাজ্যখনে চোৱাচিতা কৰে। 24 ঘণ্টাই মুকেশ আম্বানীক নিৰাপত্তা দি থকা নিৰাপত্তাৰক্ষীসকলৰ খৰচ মুকেশ আম্বানীয়ে নিজেই বহন কৰে। জেড প্লাছ ছিকিউৰিটিৰ বাবে মুকেশ আম্বানীয়ে প্ৰতিমাহে আনুমানিক 16 লাখ টকা চৰকাৰক দিয়ে। ইয়াৰোপৰি নিৰাপত্তাৰক্ষীসকলৰ থকা খোৱা সকলো খৰচ মুকেশ আম্বানীয়ে নিজেই বহন কৰে। মুকেশ আম্বানীৰ জেড প্লাছ ছিকিউৰিটি থকা স্বত্বেও আম্বানীয়ে অকল চৰকাৰী সুৰক্ষাকে ভৰসা নকৰি নিজাববীয়াকৈ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। NSG ৰিটায়াৰ্ড কৰ্মচাৰী, চীনা আৰু পেৰামিলিটাৰী ৰিটায়াৰ্ড জোৱানেও মুকেশ আম্বানীৰ নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰে। মুকেশ আম্বানী বাহিৰলৈ ওলাই গ'লে 2 নিৰাপত্তাৰক্ষীৰ সৈতে ওলাই যায়। মুকেশ আম্বানীৰ 2খন বুলেট প্ৰুফ আৰু বম্ব প্ৰুফ গাড়ীও আছে। মুকেশ আম্বানী হেলিকপ্টাৰ অথবা চাৰ্টাৰ প্লেনেৰে ক'ৰবালৈ গ'লে নিৰাপত্তাৰক্ষীসকলে নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰা দেখা যায়। মুকেশ আম্বানী বাস কৰা অট্টালিকাটো বিশ্বৰ ভিতৰতে বিলাসবহুল অট্টালিকা। এই অট্টালিকাটোক এণ্টিলিয়া বুলি জনা যায়। যদি 8 ৰিক্টাৰ স্কেলত ভূমিকম্প আহে তথাপি এই অট্টালিকাটোৰ কোনো ক্ষয় ক্ষতি নহয়। অট্টালিকাটোত 600গৰাকী লোকে বিভিন্ন কামত নিয়োজিত হৈ আছে। অট্টালিকাটোৰ সুৰক্ষাৰ দিশটো পুলিচ আৰু ব্যক্তিগত গাৰ্ডে চোৱাচিতা কৰে। বন্ধুসকল, আজিলৈ আহোঁ।